হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? আশা কৰিছোঁ সকলো ভালেই আছে, সুস্থ আছে। হয়, আপোনালোকৰ আশীৰ্বাদত ময়ো ভালেই হৈ আছোঁ, সুস্থ হৈ আছোঁ। প্ৰিন্সি লাইফষ্টাইলৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আৰু এতিয়া অৱশ্যে সন্ধিয়া হৈ আহিছে বাৰু, মানে সন্ধিয়া হ'লেই আৰু এতিয়া আবেলি চাহ খাব লাগিব এতিয়া। আৰু আমাৰ এইফালে চাওকচোন, এইফালে হাঁহিয়ে কি কৰিছে চাব দেই। হাই কোৱা আকৌ। হাই, হেল্ল'। তাই শুই আছিলে, শুই পেলাই এতিয়া উঠি আহিছে, মানে বেছি দেৰি হোৱা নাই। চকুকেইটা খহি আছে, দেখিছেনে? ধৰিব পাৰিছেনে? ইয়াত আমাৰ হাঁহি চকু খহি আছে। এইফালে চুলিডাল বান্ধি থোৱা আছে, এইফালে হাঁহি চুলি বান্ধি থোৱা আছে। কি খাইছা? মটন। কি মটন খাইছা? কি মটন খাইছা তুমি? মটন ললিপপ খাইছো। ললিপপ খাইছে, ললিপপ। আই মটন দেখুৱাই দিছে তাই কি খাইছে। এতিয়া কি কৰিবা তুমি? এতিয়া পঢ়িবা নে নপঢ়া পিছে? পঢ়িবা? যোৱা আনকি বোলা পঢ়োঁ, আমি কিতাপ পঢ়িম বোলা। ৰুমত যোৱা। আজি মানে কি, মই ভাবিছোঁ যে একেবাৰে চিম্পুল এটা ৰেচিপি, মানে এটা ৰেচিপি বনাওঁ বুলি ভাবিছোঁ। মানে এইটো আচলতে ৰেচিপিও মানে ঠিক নহয়, মানে মই যেতিয়া মানে মোক খুব এলাহ যেতিয়া লাগে, যে মানে বনাবলৈ মন যোৱা নাই, তেতিয়া মই সেইটোকে বনাই পেলাই মানে ভাতকেইটা দি পেলাই কেতিয়াবা তেনেকৈও খাওঁ। যদি বোলে ঘৰত একো বেলেগ পাচলি চাচলি একো নাথাকে, ডিমটো আৰু অকল বিলাহীটো আছে, তেতিয়াও মই সেইটো বনাই খাওঁ। মানে একেবাৰে চিম্পুল এটা ৰেচিপি ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, যিহেতু মই এইটো সদায় প্ৰায়ে খাই থাকোঁ। সেইবাবে এতিয়া ব'লকচোন ৰেচিপিটোৰ কাৰণে আগবাঢ়োঁ। আৰু যদি ৰেচিপিটো চাই ভাল পায়, মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। আজি বনাবলৈ লোৱা ৰেচিপিটো একেবাৰে এটা চিম্পুল ৰেচিপি। তাৰ কাৰণে মই লৈছোঁ এটা সৰু পিঁয়াজ কাটি লৈছোঁ, দুটামান নৰসিংহ পাত, দুটা জলকীয়া, দুটা বিলাহী, আৰু ইয়াত জিৰা ধনিয়া আৰু জালুক আছে, আৰু এই দুটা ডিম। কেৰাহীখন গৰম হোৱাত ইয়াত মই অকণমান তেল দি ল'ম। কেৰাহী তেলখিনি গৰম হোৱাত ইয়াত মই এই কাটি থোৱা পিঁয়াজখিনি দি দিম। তাৰ লগতে মই নৰসিংহ পাতকেইটাও দি দিম। তাৰপিছত পিঁয়াজখিনি আৰু নৰসিংহ পাতখিনি অকণমান ৰঙীন হোৱাৰ পিছতে ইয়াতে মই বিলাহীখিনি দি দিম। আৰু এই ৰেচিপিটো একেবাৰে চিম্পুল হয়, মইতো বনাই খায়ে থাকোঁ। যিহেতু ঘৰত যদি একো পাচলি নাথাকে, তেতিয়া ইয়াত মানে বিলাহীটোতে এনেকৈ ডিম এটা থাকিলে তেনেকৈ বনাই পেলাই খাব পাৰি, আৰু খাবলৈও টেষ্টি হয় আৰু পটককৈ ভৰাও এটা ৰেচিপি। অকণমান হালধি দি দিছোঁ এতিয়া। হালধিখিনি অকণমান লৰাই দিয়াৰ পাছত ইয়াতে অকণমান নিমখ দি দিছোঁ নিজৰ আন্দাজমতে। ভালকৈ লৰাই দিওঁ। এইটো অকণমান এনেকৈ কমি যোৱাৰ পাছতে ইয়াতে মই ডিমখিনি এড কৰি দিম। বিলাহীখিনি ধুনীয়াকৈ কমি গ'ল, তাতে মই ডিম দুটা দি দিছোঁ। ডিম আৰু বিলাহী ভালকৈ লৰাই দিয়াৰ পাছত ইয়াতে মই থৈ দিয়া জালুক সিজাইছিলে, জালুক আৰু জিৰা ধনিয়া সেইখিনি আৰু জলকীয়াটো যে থৈছিলোঁ সেইটো দি দিছোঁ। যিবিলাকে জলকীয়া কম খায় তেওঁলোকে জলকীয়াটো কম দিব, কিন্তু মই খালি খাই ভাল জলকীয়া বেছিকৈ দি খাই ভাল টেষ্ট পাওঁ কাৰণে মই জলকীয়াটো লগত দি দিছোঁ, নহ'লে জলকীয়া নিদিলেও হৈ যায়। এইয়া চাওক, আজি ৰেচিপিটো মোৰ ৰেডি হৈ গ'ল। ইমান কম সময়তে আৰু কম খৰচতে বনাব পৰা এটা ৰেচিপি। মই আগতে বহুতবাৰ খাইছোঁ, খাই ভাল পালোঁ কাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু আপোনালোকেও বনাব, খাই পেলাই মোক জনাব খালি কেনেকুৱা পালে। আজিলৈ বাই।